So hello and welcome back to our channel again. So এইবাৰ আমি কি কৰিম এইটো ক্লাছত হায়াৰ সেকেন্ডাৰী সিলেবাসত থকা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ সিলেবাসতে থকা আৰু এটা বস্তু যেটো আমাৰ প্ৰশ্ন পত্ৰীৰ বাহিৰেও আছে হেতু ৰাইটিং স্কিলছৰ ভিতৰত আছে তাৰ ভিতৰত কি আছে নোটিস এডভাৰটাইজমেন্ট ৰাইটিং বুলি এটা বস্তু আছে নোটিস অৰ এডভাৰটাইজমেন্ট ৰাইটিং বুলি এটা বস্তু আছে যেটোৰ কাৰণে 5 মাৰ্কস আছে আৰু মই ভাবু যে অলপমান যদি ভালকে প্ৰিপেয়াৰ হোৱা যায় এই 5 মাৰ্কসটো স্টুডেন্ট সকলে অতি সহজতে পাবো পায় সো ইয়াত আমি 2022 ৰ কোশ্চেন পেপাৰৰ পৰা এটা কোশ্চেন উঠাই লৈছো যেটো নোটিস লিখিব লাগে আৰু তাৰ কাৰণে 5 মাৰ্কস দিয়া আছে আৰু ইয়াত ওয়াৰ্ড লিমিটও দিয়া আছে ওয়াৰ্ড লিমিট ইয়াত দিয়া আছে 50 words আমি 50 wordsৰ ভিতৰত এটা নোটিস লিখিব লাগে আৰু নোটিসটো এনেকুৱা হ'ব কোশ্চেনটো এনেকৈ দিয়া আছে চাবা you are Arnav or Onamika মই আন্ডাৰলাইন কৰি গৈছো আন্ডাৰলাইন কৰা বস্তুখিনি এবাৰ চাবা the president of the students union of your college আৰু তাৰপিছত কি আছে your college is organizing an inter college song and dance competition in the next month write a notice for the college notice board giving all the details of the event so etu hoise question to ইয়াত আৰু এটা মাৰ্ক কৰিবলগীয়া বস্তু হৈছে giving all the details of the event আৰু কত পাবলিশ হ'ব হেতু for the college notice board ঠিক আছে সো ইয়াত কিছুমান বস্তু মাৰ্ক কৰি দিয়া আছে হে যেটো নোটিস আমি লিখিম হে নোটিসটোত ইখিনি বস্তু থাকিব লাগিব এক নম্বৰ হৈছে কি যিজনে নোটিসটো ইস্যু কৰিব হেইজন যদি তুমি লৰা হোৱা দেন তোমাৰ নাম অৰ্ণৱ হ'ব যদি তুমি ছোৱালী তেনেহলে তোমাৰ নাম অনামিকা হ'ব আৰু তোমাৰ যেটো অফিশিয়াল ডেজিগনেশন হেতু হৈছে তুমি ষ্টুডেন্ট ইউনিয়নৰ প্ৰেসিডেন্ট তোমাৰ কলেজৰ আৰু এতিয়া তুমি কি কৰিব লাগে এখন নোটিস লিখিব লাগে নোটিসটোত কিহৰ কাৰণে লাগে যে তোমাৰ কলেজত এখন ইন্টাৰ কলেজ সং এন্ড ডান্স কম্পিটিশন পাতিব তোমাৰ কলেজে হেতু কাৰণে নোটিসটো লিখিব লাগে আৰু নোটিসটো কত পাবলিশ কৰিব লাগিব কলেজৰ নোটিস বৰ্ডত বেলেগ জায়গাত নহয় আৰু তাত কি থাকিব লাগিব all the details of the event যে সেই ইভেন্টটো যে হ'ব সেই ডান্স এন্ড সং কম্পিটিশনটো যে হ'ব তাত কেনেকুৱা ধৰণৰ হ'ব কি প্ৰাইজেস এটসেট্ৰা থাকিব ইখিনি বস্তু তাত মেনশন হৈ থাকিব লাগিব নোটিসটোত মেনশন হৈ থাকিব লাগিব তো নোটিস এখন লিখোতে আমি কিছুমান পইণ্টৰ কথা মনত ৰাখিব লাগিব এই পইণ্ট কেটা নোটিসখনত থকাটো বহুত জৰুৰী আৰু আমি যে কোশ্চেন তো যেতিয়া পঢ়িলো কোশ্চেনটো পঢ়তে যে কিছুমান বস্তু আন্ডাৰলাইন কৰিছিলো হে আন্ডাৰলাইন কৰা বস্তুবিলাক এই কাৰণতে আছিল সো নোটিসটোত মেইনলি কি থাকিব লাগিব এক নম্বৰ কথা আছে দা ইভেন্ট তাত যেটো ইভেন্টৰ কাৰণে নোটিসটো দিম হে ইভেন্টটো মেনশন হৈ থাকাটো অতি প্ৰয়োজনীয় যেটো ইভেন্ট আছে হেতু ইভেন্টটো তাত থাকিবই লাগিব যেটো কোশ্চেনত মেনশন কৰা আছে আৰু যদি তাত কিবা ডিটেইলছ এড কৰিব পৰা যায় তেতিয়া এটো এডেড ভ্যালু হ'ব আমাৰ যেটো নোটিস থাকিব হেতু এডেড ভ্যালু আহিব আৰু তাৰ লগতে কি আছে ডেট এন্ড টাইম টো আমাৰ মেনশন কৰিব লাগিব নোটিসটোত ডেট এন্ড টাইম মেনশন কৰিব লাগিব আমাৰ যেটো কোশ্চেন পেপাৰ আছিল তাত কোশ্চেনটোত কি আছে যে in the next month your college is organizing the competition so হেইটো বস্তু ইয়াত মেনশন থাকিব লাগিব নোটিসটোত মেনশন থাকিব লাগিব তাৰ পিছত আৰু এটা বস্তু মেনশন থাকিব লাগিব ভেনিউ যে এই প্ৰগ্ৰামটো যেটো ইভেন্ট হ'ব যেটো প্ৰগ্ৰাম হ'ব এটো কত হ'ব হেতু স্পেসিফিক্যালি মেনশন হৈ থাকিব লাগিব আমি যেটো নোটিস লিখিম আৰু তাৰে পিছত আৰু এটা বস্তু আৰু কিছুমান বস্তু থাকিব লাগিব হেতু ভিতৰত হৈছে যে এই যে ইভেন্টৰ আমি ডিটেইলছৰ কথা কলো ইয়াৰ লগতে সংগতি ৰাখে আৰু এটা বস্তু থাকিব পাৰে এইটো আমি যদি প্ৰাইজেস বা এৱাৰ্ডছ এটসেট্ৰা এইবিলাক যদি মেনশন কৰিব পাৰো তাৰ লগতে আৰু এটা মোস্ট ইম্পৰ্টেন্ট কথা মনত ৰাখিব লাগিব হেতু হৈছে your name and designation যত নেকি কোশ্চেনটোত মেনশন কৰি দিয়া আছে যে you are Arnav or Onamika so সেই বস্তুটো মেনশন হৈ থাকিব লাগিব if you are a girl তেতিয়া তুমি Onamika if you are a boy তেতিয়া তুমি Arnav সেই বস্তুটো নোটিসখনত থাকিব লাগিব আৰু তাত যেটো ডেজিগনেশন দিয়া আছে যে প্ৰেসিডেন্ট অফ দা ষ্টুডেন্টস ইউনিয়ন হেইটো বস্তু মেনশন হৈ থাকিব লাগিব আৰু লগতে তাৰ পিছত আৰু এটা বস্তু আমি মনত ৰাখিব লাগিব নোটিসখন লিখোতে যেটো আমাক
কিবা কৰিব নালাগে নোটিছখনত থাকিব নালাগে কিন্তু নোটিছখন লিখতে আৰু এটা বস্তু সদায় মানে মনত ৰাখিবলগীয়া কথাটো হৈছে প্লেস অফ পাব্লিকেশন যে নোটিছটো ক'ত ওলাব নিউজ পেপাৰত ওলাব নে কলেজৰ নোটিছ বৰ্ডত ওলাব নে ৱেব পাব্লিকেশন হ'ব কেনেকুৱা হ'ব সেইটো বস্তু আমি মনত ৰাখিব লাগিব কিয় মনত ৰাখিব লাগিব কাৰণ এই যে নোটিছ বিলাক হয় সেইবিলাক বেলেগ বেলেগ জায়গাত বেলেগ বেলেগ ধৰণে লিখা যায় এটা যদি কলেজ নোটিছ বৰ্ডত লিখা হয় ইট হেজ টু বি ভেৰি কম্পেক্ট আৰু সেই ভেৰি কম্পেক্ট কথাটো আমাৰ যেটো কোৱেশ্চন পেপাৰ আছে কোৱেশ্চন পেপাৰত মেনশন কৰি দিয়া আছে তাত ওয়াৰ্ড লিমিট মেনশন কৰি দিয়া আছে সেই ওয়াৰ্ড লিমিটটো আমি যিমান সম্ভৱ সেই ওয়াৰ্ড লিমিটৰ আশে-পাশে ৰাখিব লাগিব আমাৰ যেটো আমি যেটো আনসাৰ কৰিম যেটো আমি নোটিছ একচুয়ালি লিখিম হেতু একচুয়ালি আমাৰ 50 words or 5-6 words more or less হেতু হেখিনি অৱস্থাৰ ভিতৰত আমি ৰাখিব লাগিব তেতিয়াহে আমি কি হ'ব কোৱেশ্চনটো মানে টু দা পইণ্ট আনসাৰ কৰা হ'ব আৰু তাত যিমানখিনি মাৰ্ক আছে তেতিয়াহে আমাৰ হয়তো যিজন এক্সামিনাৰ তেওঁ গোটেইখিনি মাৰ্ক দিবৰ কাৰণে সক্ষম হ'ব বা ভাল পাব আমি এতিয়া কি কৰিলো নোটিছখন লিখি উলিয়াইছো আৰু মই এতিয়া ডিসক্ৰাইব কৰি যাম যে আমি যিবিলাক পইণ্ট মেনশনছ কৰিছিলো সেই পইণ্টছ বিলাক ইয়াত আছে নে নাই আৰু কেনেকে সেই পইণ্টছ বিলাক আমি ইয়াত কি কৰিছো এড কৰিছো সো প্ৰথমতে আছিল কি কোৱেশ্চনটো দ্যাট ইউ আৰ অৰ্ণৱ or অনামিকা president of the XYZ college তো এতিয়া আমি নোটিছখন লিখি উলিয়াইছো আৰু নোটিছখনত যে কিছুমান পইণ্টছ থাকিব লগা বুলি আমি কৈছিলো সেই পইণ্টছখিনি ইয়াত আমি কেনেকে এড কৰিছো সেইখিনি বস্তু আমি এতিয়া আলোচনা কৰিম ঠিক আছে সো মই অলপমান ইয়াৰ পৰা আতৰি দিছো আৰু ইচ্ছা কৰিলে তোমালোকে এইটো বস্তু স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা তোমালোকৰ পঢ়াত সুবিধা হ'ব ঠিক আছে সো প্ৰথমতে কোৱেশ্চনটো কেনেকে আৰম্ভ হৈছিল that you are Arnav or Onamika president of your student of your college's student union so যদি তুমি student unionৰ কিবা হোৱা president হোৱা secretary হোৱা যি হোৱা তোমালোকৰ এখন official writing pad থাকিব so মই হেতু official writing pad টো এনেকে বনাই লৈছো ধৰা writing padত কি থাকিব ওপৰত তোমাৰ কলেজ ধৰি ললো তোমাৰ কলেজৰ নাম XYZ কলেজ ষ্টুডেন্টস ইউনিয়ন আৰু XYZ লিখাৰ কথাটো হৈছে কি তোমালোকে যে পৰীক্ষাত লিখিবা তেতিয়া কিন্তু তোমালোকৰ নিজৰ কলেজৰ নাম বা স্কুলৰ নাম কেতিয়া নিলিখিবা তোমালোকে এনেকে সদায় XYZ বা ABC বা কিবা তেনেকে দিবা তোমালোকৰ নিজৰ কলেজৰ নামটো মেনশন নকৰিবা ঠিক আছে সো আমি কি কৰিছো XYZ কলেজ ষ্টুডেন্টস ইউনিয়ন কৰি লোৱা এখন তোমাৰ ৰাইটিং পেডটো হল আৰু তাৰ পিছত কি কৰিম আমি যেহেতু নোটিছ লিখিব লাগে সো ইয়াত নোটিছ বুলি আমি এনেকে লিখি লম তাৰ পিছত কি থাকিব তোমাৰ যেহেতু হেতু অফিচিয়েল কমিউনিকেশন হ'ব সো তোমাৰ ইয়াত ৰেফাৰেন্স নাম্বাৰ বুলি এটা বস্তু থাকিব তুমি যে নোটিছটো ইস্যু কৰিবা সেই ইস্যু কৰা নাম্বাৰটো ইয়াত থাকিব লাগে সো হেতু যিকোনো এটা দিলে হল 1 2 3 ABC কিবা এটা হ'ব আৰু দিলেও হয় বা এনে ডট ডট ৰাখিলেও ৰাখিব পাৰিবা তাৰ পিছত ইয়াত আৰু এটা বস্তু থাকিব লাগিব ডেট আমি মেনশন কৰিছিলো নে নাই যে ডেট টু থাকিব লাগিব সো নোটিছখন তুমি এইটো ডেটত ইস্যু কৰিলা আজি ডেটটো আমি দিছো হেতু ডেটত তুমি নোটিছখন ইস্যু কৰিলা ঠিক আছে সো নোটিছখন কিহৰ কাৰণে আছিল যে তোমাৰ কলেজে এখন ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন অৰ্গানাইজ কৰিব সো এনেকে লিখিব পাৰিবা তোমালোকে মই একবাৰ জাস্ট পঢ়ি দিছো ইট ইজ ফৰ দা ইনফৰমেশন অফ অল কনসাৰ্ন দ্যাট our college that is your XYZ college is going to organize an inter-college song and dance competition in the month of March 2025 so March বুলি কিয় লিখিছো হেতু নেক্সট মান্থত বুলি কৈছিল যেহেতু তোমাৰ পৰীক্ষা সেইখিনি সময়তে হ'ব সো মই in the month of March 2025 বুলি লিখিলো আৰু তাৰ পিছত কি হ'ব সেই তাত যে আমি ডিটেইলছ কিছুমান দিব পাৰিলে ভাল বুলি কৈছিলো হেতু হৈছে এনেকে লিখিছো আমি there will be different categories in both the dance and song competitions so dance বেলেগ বেলেগ প্ৰকাৰৰ আছে song বিলাক বেলেগ বেলেগ ধৰণৰ আছে so হেতু বেলেগ বেলেগ ক্যাটাগৰীত এনেকে ধৰা কম্পিটিশনটো তোমালোকে পাতিবলৈ ওলাইছে তাৰপিছত there will be prizes for the position holder as well ঠিক আছে সো তোমাৰ ডান্সৰ ক্যাটাগৰী খিনি এনেকুৱা ক্যাটাগৰী অফ ডান্স এনেকে দিলা ইন্ডিয়ান ক্লাসিক্যাল ডান্স সত্ৰীয়া ডান্স মডাৰ্ন ডান্স এটসেট্ৰা তাৰপিছত ক্যাটাগৰীজ ইন সং ৰাভা সংগীত ৰবীন্দ্ৰ সংগীত ভূপেন্দ্ৰ সংগীত বুলি এনেকে দিলা ইয়াত এটা বস্তু ৰৈ গৈছে এটো হৈছে যে কন্টাক্ট কাক কন্টাক্ট কৰিব লাগিব সো কন্টাক্ট যেটো তোমাৰ কম্পিটিশনটো আছে সেই কম্পিটিশনটো যদি কোনোবাই ভাগ ল'ব বিচাৰে তেনেহলে তেওঁ কেনেকে নিজকে এনৰোল কৰিব নিজকে সেই এনৰোল কৰিবৰ কাৰণে যেটো কন্টাক্ট ডিটেইলছ হেতু আমি দিব লাগিব সো ইয়াত এনেকে দিব পাৰে টু এনৰোল yourself
contact Mr. XYZ, the authorized person for this program. তেওঁ নামটো দিছো XY, তাৰপিছত তেওঁৰ এইটো কন্টেক্ট নাম্বাৰ, তেওঁৰ যিটো কন্টেক্ট নাম্বাৰ। কিন্তু তোমালোকে পৰীক্ষাত সঁচাউচিকে নিজৰ কন্টেক্ট নাম্বাৰ বা কোনোবা বন্ধু বান্ধৱীৰ কন্টেক্ট নাম্বাৰটো এনেকে দি নলবা। or to enroll yourself, contact Mr. XY or the XYZ college students unions office. ঠিক আছে, এইখিনি লৈকে গোটেইটো হৈ গ'ল নোটিছখন। আৰু নোটিছখন কোনে ইস্যু কৰিছে সেইটো তলত এনেকে নাম আৰু ডেজিগনেশ্যন সিল সিগনেচাৰ সেইবিলাক এনেকে থাকিব। সো যদি তুমি অৰ্ণৱ, যদি তুমি অনামিকা আৰু এইটো তোমাৰ কলেজৰ কি কয় ডেজিগনেশ্যন যিটো প্ৰেচিডেণ্ট XYZ কলেজ ষ্টুডেণ্টছ ইউনিয়ন, সেই ডেজিগনেশ্যনটো তুমি হয়তো প্ৰিণ্টেড হ'ব পাৰে অৰ মেবি সেইটো সিল হ'ব পাৰে আৰু লগতে ইয়াত সিগনেচাৰ থাকিব।